नमस्कार बंधुসকল स्वागतम जनाइছো মোৰ ইউটিউব চেনেল জেইউ টেকলৈ। আজি মই আলোচনা কৰিম এইটো ভিডিঅ'ৰ জৰিয়তে 18 বছৰ বা 18 বছৰতকৈ বেছি হ'লে মানে কেনেকৈ ভোটাৰ আইডি কাৰ্ডৰ কাৰণে নতুনকৈ আবেদন কৰিব লাগে এই বিষয়ে মই আলোচনা কৰিম এইটো ভিডিঅ'ৰ জৰিয়তে। গতিকে ভিডিঅ'টো শেষলৈকে চাব। মোবাইল বা ল্যাপটপত যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰিব। ওপেন কৰাৰ পিছত তাত টাইপ কৰিব www.nvsp.in nvsp.in সার্চ কৰিব। তাত প্ৰথম লিংকটো ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেধৰণে এখন পেজ ওপেন হ'ব। ইয়াত লগইন এণ্ড ৰেজিষ্টাৰত লিখা আছে যে তলত ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াত যদি ৰেজিষ্টাৰ আছে তেনেহ'লে ইয়াত ডাইৰেক্ট লগইন কৰিব পাৰে, যদি নাই তেনেহ'লে ডু নট হেভ এ ৰেজিষ্টাৰ এ নিউ ইউজাৰত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াত মোবাইল নম্বৰটো দিব। মোবাইল নম্বৰটো দিয়াৰ পিছত কেপচাৰ কোডটো ইয়াত ফিল আপ কৰিব। ফিল আপ কৰাৰ পিছত চেণ্ড অ'টিপিত ক্লিক কৰিব আৰু যি নম্বৰ দিছে সেই নম্বৰটোত এটা অ'টিপি যাব। সেই অ'টিপিটো ইয়াত ফিল আপ কৰিব। তাৰপিছত ইয়াত লিখিব ইয়াত টিক মাৰ্ক লগাব আই ডু নট হেভ এ এপিক নম্বৰ, অৰ্থাৎ ভোটাৰ কাৰ্ড নতুন এপ্লাই কৰিবলৈ এইটো দিব লাগে। তাৰপিছত বাকী তলৰখিনি পাছপোৰ্ট এটা ক্ৰিয়েট কৰি বনাই ল'ব পাছপোৰ্টটো। তাৰপিছত ইয়াত নাম্বাৰটো আৰু পাছপোৰ্টটো দি লগইন কৰি ল'ব। ইয়াত নাম্বাৰটো দিব, ৰেজিষ্টাৰ কৰিছিলে সেই নম্বৰটো, তাৰপিছত পাছপোৰ্ট ক্ৰিয়েট কৰিছিলে সেই পাছপোৰ্টটো দিব। তাৰপিছত কেপচাৰ কোডটো ইয়াত ফিল আপ কৰিব। ফিল আপ কৰাৰ পিছত ইয়াত লগইনত ক্লিক কৰিব। লগইনত ক্লিক কৰাৰ পিছত এনেদৰে এখন পেজ ওপেন হ'ব। ইয়াত ৰেজিষ্টাৰ ফৰ এ নিউ ইলেক্টৰত ক্লিক কৰিলেও হ'ব বা ফৰ্ম 6ত গৈ পিনে ফৰ্ম ফিল আপ কৰিলেও হ'ব। গতিকে মই ফৰ্ম 6ত গৈ পিনে ফিল আপ কৰি দেখুৱাইছোঁ। ইয়াত ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত একেবাৰে প্ৰথম পেজ ফৰ্ম 6 লিখা আছে তাত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেদৰে এখন পেজ ওপেন হ'ব। এই পেজখনত প্ৰথমতে ইয়াত হিন্দী বা ইংলিছ আৰু 3টা লেংগুৱেজ আছে। 3টা লেংগুৱেজ ইংলিছ মই চিলেক্ট কৰি ল'লোঁ। চিলেক্ট কৰাৰ পিছত ইয়াত সেইটো লেংগুৱেজত আহি যাব। তাৰপিছত ইয়াত প্ৰথমতে কৈছে যে ষ্টেটটো চিলেক্ট কৰিব কৈছে, তাৰপিছত এছেম্বলি বা পাৰ্লিয়ামেণ্টাৰী কনষ্টিটিউশ্যনটো চিলেক্ট কৰিব কৈছে, তাৰপিছত ষ্টেটটো ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব কৈছে। তো ইয়াত আমি সেইখিনি ফিল আপ কৰিব লাগিব। ফিল আপ কৰাৰ পিছত তাৰপিছত এজ এ ফাৰ্ষ্ট টাইম ভোটাৰত ক্লিক কৰিব লাগিব। ছেকেণ্ডটো ডিউ টু শ্বিফটিং ফৰ আনাডাৰ কনষ্টিটিউশ্যন এইটো চিলেক্ট কৰিব নালাগে। তো ফাৰ্ষ্ট টাইম চিলেক্ট কৰিলে মানে নিউ এপ্লাই হ'ব। গতিকে এইটো চিলেক্ট কৰি ল'ব। ইয়াৰ পিছত ইয়াত নাম, উপাধি আৰু সম্পৰ্কিত ব্যক্তিৰ নাম এইখিনি ফিল আপ কৰিব। আছামিছত অট'মেটিক আহি যাব। অহাৰ পিছত ইয়াত ডেট অফ বাৰ্থটো ফিল আপ কৰিব। ডেট অফ বাৰ্থটো ফিল আপ কৰাৰ পিছত জেণ্ডাৰ অফ এপ্লিকেশ্যনত চিলেক্ট কৰি মেল হ'লে মেল, ফিমেল হ'লে ফিমেল চিলেক্ট কৰি ল'ব। তাৰপিছত এড্ৰেছত আছে, এড্ৰেছটো ইয়াত দিলে হৈ গ'ল। হাউচ নং, তাৰপিছত ষ্ট্ৰীট বা লোকেলিটি আৰু টাউন ভিলেজ আৰু পোষ্ট অফিচ পিনক'ড এইখিনি ইয়াত ফিল আপ কৰি দিব। ফিল আপ কৰাৰ পিছত একেবাৰে তলত পাৰ্মানেণ্ট এড্ৰেছ অফ এপ্লিকেশ্যন আছে। ইয়াত যদি পাৰ্মানেণ্ট এড্ৰেছটো ছেম হয় তেনেহ'লে ইয়াত ছেম এজ এবভত ক্লিক কৰি দিব। ছেম এজ এবভত ক্লিক কৰাৰ পিছত অট'মেটিক সেইটো ফিল আপ হৈ যাব। ইয়াৰ পিছত ইয়াত ফেমিলি এপিক নম্বৰ এটা, ভোটাৰ আইডি নম্বৰ এটা দিব। এইটো ভোট কাৰ্ডত পাই যাব। এপিক নম্বৰটো ফিল আপ কৰাৰ পিছত একেবাৰে তললৈ স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পিছত ইয়াত মোবাইল নম্বৰ এটা দিব, নিদিলেও হ'ব, যদি আছে দি দিব মোবাইল নম্বৰ এটা। তাৰপিছত মোবাইল নম্বৰটো দিয়াৰ পিছত ইয়াত ইয়ৰ ফটোগ্ৰাফ লিখা আছে, ইয়াত ফটো কপি চুজ কৰি ইয়াত দি দিব পাছপোৰ্ট চাইজৰ। তাৰপিছত এড্ৰেছ প্ৰুফ আৰু এজ প্ৰুফটো দিব লাগে। এড্ৰেছ প্ৰুফৰ ভিতৰত ইয়াত চিলেক্ট কৰি ল'ব, যিটো আছে সেইটো দি দিব। বাৰ্থ চাৰ্টিফিকেট দিলেও হ'ব, মাৰ্কশ্বিট এইবোৰ দিলেও হ'ব। আৰু এড্ৰেছ প্ৰুফৰ কাৰণে ৰেচন কাৰ্ড বা বেংকৰ পাছবুক দিলেও হ'ব। তাৰপিছত ইয়াত নেক্সট আহিলে যে ইয়াত ক'ত জন্ম হৈছিলে সেইটো ইয়াত গাঁও হ'লে গাঁও আৰু টাউন হ'লে টাউন ইয়াত লিখি দিব ক'ত জন্ম হৈছিলে। তাৰপিছত ষ্টেটটো চিলেক্ট কৰিব, তাৰপিছত ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব, তাৰপিছত ডেট অফ বাৰ্থটোৱে ফিল আপ কৰি দিব। তাৰপিছত য'ত এই এপ্লিকেশ্যনটো এপ্লাই কৰা হৈছে বা ফৰ্ম ফিল আপ কৰা হৈছে সেই ঠাইডোখৰ নাম লিখি দিব। তাত প্লেচত ফিল আপ কৰি দিব। ফিল আপ কৰাৰ পিছত একেবাৰে তলত স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰি ইয়াত কেপচাৰটো ইয়াত যেনেদৰে আছে ঠিক সেইদৰে ইয়াত ফিল আপ কৰি দিব। ফিল আপ কৰাৰ পিছত এবাৰ ভালদৰে চাই ল'ব, ওপৰৰ পৰা কিবা ভুল হৈছে যদি শুধাই ল'ব পাৰিব। তাৰপিছত এই ছাবমিট বুটামটোত ক্লিক কৰি ছাবমিট কৰি দিব। ছাবমিট কৰাৰ পিছত এটা ৰেফাৰেঞ্চ আইডি আহিব আৰু মোবাইলতো যাব সেই ৰেফাৰেঞ্চ আইডিটো। সেই ৰেফাৰেঞ্চ আইডিটো ট্ৰেক এপ্লিকেশ্যনত যাব। ট্ৰেক এপ্লিকেশ্যনত যোৱাৰ পিছত ইয়াত ইণ্টাৰ ৰেফাৰেঞ্চ আইডি বুলি আহিব, ইয়াত লিখি দিব বা পেষ্ট কৰি দিছোঁ মই। তাৰপিছত ট্ৰেক ষ্টেটাছত ক্লিক কৰিব। তাৰপিছত ছাবমিট কিমান তাৰিখ হৈছে এইটো দেখুৱাব। তাৰপিছত প্ৰিণ্ট কৰি PLক জমা দি দিব লাগে।
তাৰপিছত আৰু একো কৰিব নালাগে